লগে কব বলে বলে ভারত মাতা কি, ভারত মাতা কি। ক্ষমা কৰিব, এই আপোনালোকে জানে আমাৰ বৰ্তমান সাংগঠনিক সভাবিলাক চলি আছে। মই আজি অকণমান কথা ক'ব পৰা অৱস্থাত আছো। যোৱাকালিলৈকে মই একেবাৰে মাত হোৱা নাছিলে। আজিয়ে নহওক, আজিৰ এই বিশাল ৰাজহুৱা সভাত উপস্থিত আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক কমিটিৰ সভাপতি তথা বিধায়ক শ্ৰদ্ধাৰ ভৱেশ কলিতা ডাঙৰীয়া, এই সভাত উপস্থিত বিধায়ক অজয় কুমাৰ ৰয় ডাঙৰীয়া, এই সভাত উপস্থিত ভৱানীপুৰ বিধায়ক বৰ শ্ৰদ্ধাৰ দাদা, লগতে এই সভাত উপস্থিত ৰাজকুমাৰ বৰ্মা ডাঙৰীয়া, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, এই সভাত উপস্থিত ৰিণ্টু কুমাৰ দাস ডাঙৰীয়া, লগতে বহুকেইজন আমাৰ অতিথি আছে। শ্ৰদ্ধাৰ আমাৰ অতিথিবৃন্দ, মই সকলোকে সম্বোধন কৰিলে যথেষ্ট সময় লাগিব। অতি শ্ৰদ্ধাৰ MCLA সকল, লগতে ইয়াত উপস্থিত আমাৰ কেইবাটাও জিলাৰ অতি শ্ৰদ্ধাৰ সভাপতিসকল, মণ্ডলৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকল আৰু আমাৰ অন্যান্য বিশেষ দায়িত্বত থকা অতি শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, শিৱনাথ বৰ্মা ডাঙৰীয়া, লগতে অন্যান্য শ্ৰদ্ধাৰ বিষয়ববীয়াসকলৰ লগতে অতি শ্ৰদ্ধাৰ আজি কেইবাটাও জিলাৰ পৰা অহা ভাৰতীয় জনতা পাৰ্টিৰ বুথ কমিটিৰ সভাপতি সম্পাদকৰ পৰা আদি কৰি শক্তি প্ৰমুখসকল তথা অতি শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, প্ৰথমে মই আপোনালোকক অন্তৰতে ধন্যবাদ জনাব বিচাৰিছো। আৰু এইটো আজি আপোনালোকে প্ৰমাণ কৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ এইসকল কাৰ্যকৰ্তা, যিসকল কাৰ্যকৰ্তাই নদকো আজি নেওচি পেলাই এইখন সভা সফল কৰিবৰ কাৰণে আজি আপোনালোকে হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত আছে। এই হৈছে ভাৰতীয় জনতা পাৰ্টিৰ একোজন কাৰ্যকৰ্তাৰ এক নিজৰ পৰিচয়, এই হৈছে আপোনালোকৰ আন্তৰিকতা, এই হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এক শক্তিশালী পৰিচয়। মই হাজাৰবাৰ কোটিবাৰ আপোনালোকক প্ৰণাম জনাইছো আৰু এয়া প্ৰমাণ কৰিছে যে এইবাৰ আমাৰ এই কোকৰাঝাৰ যি লোকসভা সমষ্টি আছে, এই লোকসভা সমষ্টিত এইবাৰ আমি আমাৰ দখলত আনি এই সভাই আজি ইয়াক প্ৰমাণ কৰিছে। গতিকে মই প্ৰথমে আপোনালোকক শতকোটি প্ৰমাণ জনাই পেলাই মই দুটামান কথাই ক'ব বিচাৰিছো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সকলোৰে বাবে পকী ঘৰ নিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সবকা সাথ সবকা বিকাশৰ শ্লোগানেৰে যিদৰে কাম কৰিছে, সেইদৰেই আজি প্ৰত্যেকটো ক্ষেত্ৰতে বিশেষভাৱে দুখীয়াতকৈ দুখীয়া লোকসকলক সমানভাৱে আগত লৈ পেলাই আজি আগবাঢ়িবৰ কাৰণে তেওঁৰ যিটো নীতি, সেই নীতিৰে আজি আমি অগ্ৰসৰ হ'বৰ কাৰণে সক্ষম হৈছো। সকলোতকৈ আজিৰ এই মণ্ডখনত মই সকলোকে শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সবকা সাথ সবকা বিশ্বাস সবকা প্ৰয়াস মূল মন্ত্ৰৰে আগুৱাই যোৱা আমাৰ বিজেপি চৰকাৰখনে প্ৰত্যেক মুহূৰ্ততে স্বদেশ আৰু স্বজাতিৰ উত্তৰণৰ বাবে অহৰ্নিশে কাম কৰি আহিছে। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰখনে যোৱা 9 বছৰ, অসমত যোৱা 5 বছৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু 2টা বছৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষ আৰু আমাৰ অসমৰ উন্নয়নৰ এক নতুন দিগন্ত ঘোষণা কৰিছে। স্বৰ্গীয় ৰাজ দেশৰ নিৰাপত্তা, স্বাস্থ্য, শিক্ষা, যাতায়াত আৰু যোগাযোগ, খেল, ক্ৰিকেট আদি সকলো ক্ষেত্ৰতে মোদী ডাঙৰীয়াই অভূতপূৰ্ব পদক্ষেপৰ জৰিয়তে আজি দেশ বিশ্বগুৰুটি হোৱাৰ দিশে অগ্ৰসৰ হৈছে। স্বৰ্গীয় ৰাজ দেশৰ স্থল, নৌ সেনা, বায়ু সেনা যথেষ্ট শক্তিশালী। দেশৰ এক পতাকা, এক
মৰ্যাদা বৰ্তি ৰাখিবৰ বাবে সংবিধানৰ 370 অনুচ্ছেদ